ভিডিঅ' বনাম বুলি ভাবি শেষত আজিহে ভিডিঅ'টো বনালো। নমস্কাৰ বন্ধুসকল, মই নৰতম বঙাইগাঁও ৰাসত আপোনালোকক স্বাগতম জনাইছো। তো বন্ধুসকল, মোৰ মাইকটোৰ অলপ এটা প্ৰব্লেমৰ কাৰণে মই গোটেই ভিডিঅ'টো ভইচ অভাৰ দি কৰিছো। তো আজিৰ ভিডিঅ'টো এনেদৰে চাওঁ আহক। তো এতিয়া আমি বঙাইগাঁও ৰাসত আছো আৰু এয়া প্ৰথমে আমি মন্দিৰৰ ভিতৰলৈ সোমাইছো আৰু আমাৰ নামনিৰ ৰাসবিলাক এনেকুৱাই। তো উজনিৰ বিলাক শুনিছো বেলেগ ধৰণৰ হয়। তো চাওক আজি আমাৰ নামনিৰ ৰাস বঙাইগাঁও ৰাস। তো এয়া মন্দিৰৰ পৰা ওলাইয়ে আমি বন্দুক গুলিয়াবলৈ আহিছো, মানে বেলুন ফুটাম আৰু। তো পূজাত ঘূৰি এয়া অৰবিন্দ আৰু প্ৰজ্ঞানক লগ পাইছো। তো এতিয়া ঘৰলৈ যাওঁ আৰু পূজাৰ পৰা মিঠাই নলোৱাকে সুধিলে কেনেকুৱা হ'ব ন। তো সেইভাবে পূজাৰ মিঠাই লম এয়া। তো বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু তলত কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো নতুন হৈ যদি ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।